ও itu কি ma tu TV nak TV se itu ma itu pani itu cuma golele ও নাক টেপি দিলে মায়ে আৰু পানী সোমাই গ'ল ভিতৰত ওহো তুমি ইমান দেৰি কৰিছা আকৌ মুখ ধুবলৈ aku আৰু সকলোকে নমস্কাৰ জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ যিহেতু খানা মেইন এতিয়া মই বেঙেনা ভাজি আছোঁ চাব দেই এইয়া একদম গাঁৱলীয়া লোকেল বেঙেনা বৰ টেষ্টি খাবলৈ ওচৰৰ পৰা টিভি নাচাই পোৱালি পাছলৈ আহা বহি চোৱা যোৱা ইমান আৰে 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 এই আৰে মোবাইল কেলে কাঢ়িছা ইমান ওচৰৰ পৰা টিভি নাচাই নহয় ইমান ওচৰৰ পৰা টিভি নাচাই নহয় মামী নকয় মা বুলি কয় দেই এই মামী নকয় মা 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 কোৱা মা কোৱা মা কোৱা মা কোৱা মামী যদি এইজনী হয় মামা কোনটো হা মামা কোনটো মামা কোনটো এই চব কাৰণ চাই চাই মামী ক'ব শিকিছে আগতে মায়ে কৈছিল আৰু মাজে মাজে মায়ে মাতে কিন্তু এনে এক্টিঙত মামী মামী মাতি থাকে কস্তুৰীয়ে গাখীৰ ভাত খাই আছে গাখীৰ ভাত আমি যেতিয়া সৰু সৰু হৈ আছিলোঁ যেতিয়া স্কুললৈ গৈ আছিলোঁ মানে সৰু সৰু অৱস্থাত তেতিয়া ঘৰতে মানে দুজনী তিনিজনীকৈ গাই গৰু আছিলে গাখীৰ খুব দিয়ে মানে এভেইলেবল গাখীৰ এক বাল্টিং গাখীৰ ওলাই আগতে সৰু সৰু যেতিয়া আমি হৈ আছিলোঁ আৰু গাখীৰ খাই খাই ঘৰলৈ যাওঁ ঘিউৰ ভাত খাই খাই ঘৰলৈ তেতিয়া গাখীৰ ভাত খাই খাই স্কুললৈ যাওঁ ঘিউ ভাত খাই খাই স্কুললৈ যাওঁ ভাত গৰম ৰ'বা লাহে লাহে খাবা ইয়াত নাখায় ইয়াত আহা তললৈ আহা আৰু মোৰ আহাৰ এইখিনি চালাড আছে বেঙেনা ভাজি আছে আৰু এইখিনি হৈছে চানা দালি আৰু লাইৰ তৰকাৰী আজিৰ পৰা কেইদিনমান আগতেই বৰ্মনৰ খুৰাক ঢুকাইছিল অহা কাইলৈ সকাম আছে সেইকাৰণে মই ভাবিছোঁ আজি অকণমান এপাক গৈ আহোঁ ৱা ক'ৰ ছোৱালী আকৌ এজনী ঘপককৈ মোৰ পাছফালে আহি গ'ল ক'ৰ ছোৱালী আকৌ কাৰ ছোৱালী তুমি কাৰ ছোৱালী হা কাৰ ছোৱালী কৈ দিয়া আকৌ ইমান ধুনীয়া লাগিছে ফ্ৰকটো স্কাৰ্ট ৱা স্কাৰ্ট টপ ধুনীয়া লাগিছে দেই চাওঁ অলপ ষ্টাইল কৰি দিয়া ৱাও ধুনু লাগিছে চাওঁ লিপষ্টিকটো চাওঁ লিপষ্টিক ওলাই আহিলোঁ বৰ্মনৰ ঘৰলৈ যাওঁ বুলি পেট্ৰল 100 টকা ভৰাই ল'লোঁ বাইকখনত তাৰপাছতে দোকানখনৰ পৰা কিবা এটা লওঁ বুলি সোমালোঁ খালী হাতেনো কেনেকৈ যাওঁ আৰু আজিকালি মানে বৰ্মনৰ ঘৰলৈ আমাৰ ঘৰৰ পৰা বহুত দূৰ হৈ গ'ল আমাৰ যিটো পুৰণা ঘৰ আছিলে সেই ঘৰটোৰ পৰা একদম ওচৰ আছিলে মানে একদম ওচৰ 5 মিনিটৰ ৰাস্তাও নহয় কিন্তু এতিয়া আমি বহুত দূৰলৈ গুচি গ'লোঁ সেই পুৰণা ঘৰখনৰ পৰা যাৰ কাৰণে নেকি বহুত মানে সময় লাগে এতিয়া বৰ্মনৰ ঘৰলৈ আহিবলৈ আহি পালোহি দিয়ক আৰু দৰ্জা বন্ধ কৰি শুয়ে আছে নেকি শুই আছে দেখোন চাওঁ কুলকুলাই দিওঁ কি হয়নো গম পায় নে নাপায় দেখোন একেবাৰে কুম্ভকৰ্ণৰ নিচিনা হৈ আছে কুম্ভকৰ্ণৰ নিচিনা ঐ উঠ মাৰচোন মাৰ গমেই নাপায় দেখোন কি হ'ব এনেকুৱা হ'লে বাৰু ইমান এনেকৈ মানুহ শুৱেনে বাৰু গম চম নোপোৱাকৈ দিন দুপৰতে আৰু আমাৰচোন আৰু আমাৰ মাৰ গমেই নাপায় কি হ'ল দিয়ে একো পাত্তাই নাপায় দিয়ে ইমান টোপনি ইমান চুৰ আহি বস্তু লৈ গ'লেও গম নাপাবহি নাপায় দৰ্জাখন খুলিব দিলে বেচেৰা ই মানে একো মানে শুলে আৰু মানে একো মানে শুই থকা ইয়ালৈ সাধিব নোৱাৰা নিচিনা যিয়ে নহওক এতিয়া চানা লৈ আনিছিলোঁ এতিয়া চানা খাম মিক্সাৰ চানা তাৰপিছতে এইফালে চলি আছে আমাৰ ইণ্ডিয়া আৰু শ্ৰীলংকাৰ ক্ৰিকেট মেটছ এইফালে চলি আছে 126 ৰান হৈ গ'ল বিৰাট কোহলি আৰু শুভমন গিলে বেটিং কৰি আছে বৰ্তমান এইটো হৈছে বৰ্মনহঁতৰ ঘৰ আৰু কাষতে সৌটো হৈছে বৰ্মনৰ খুৰাকৰ ঘৰ কাইলৈ যিহেতু সকাম আছে ৰভা লগাই থৈ দিছে একদম ৰেডি কৰি থৈ দিছে আহিলোহি ঘৰলৈ আনাৰস পৰি আছোঁ মানে এনেকৈ পুৰি খালে বা জ্বলাই খালে খুব ভাল লাগে আৰু এইফালে চাওঁ সৰিয়হ ফুল সৰিয়হ ফুল বুলি কৈ পাওঁ শেৱালি ফুল আজি শেৱালি ফুল ভাজি খাম বহুত বেছি ভাল লাগে খাবলৈ এয়া চাওক ধুই আছোঁ এতিয়া কি ক'ম মানে আজি শ্ৰীলংকা আৰু ইণ্ডিয়াৰ খেল যি জমিছে নহয় এইফালে চাওকচোন মাত্ৰ 2 ৰান হৈছে 3টা উইকেট গ'লেই আৰু এটা যাব এতিয়া হে
একদম মানে আজিৰ নিচিনা অৱস্থা কেতিয়াও হোৱা নাই নেকি দেই বম জমিছে কিন্তু দেই আজি আৰু আজি আমি ৰুটি খাম এতিয়া আৰু এটা এইফালে চাওক এইফালে সৰিয়হৰ ফুল নহয় শেৱালি ফুল মোৰ মুখত সৰিয়হ আহি থাকে বল শেৱালি ফুল মোৰ ভাজি হৈ গ'ল প্ৰায় এইটো মই গেছটো অফ কৰি দিছোঁ আৰু ৰুটি বনাই আছে তাই মানে আজি 3-4 দিনমান হৈ গ'ল ৰাতি ৰুটি খাবলৈ শিকিছোঁ আৰু ভালো লাগে বাৰু কাৰণ ৰুটি খালে মানে অলপ পেটটো মানে পাতলা হৈ থাকে আৰু খেল কিন্তু এনেকুৱা মজা লাগিছে আৰু এটা উইকেট যাবলৈ চান্স আছে প্ৰায় নহ'ল বাচি গ'ল আজি মই ভালকৈ শিকিব লাগিব ৰুটি কেনেকৈ বনাই মই মানে বহুত ট্ৰাই কৰিলোঁ কিন্তু মোৰ ৰুটি বনোৱা মানে নুফুলে মই নাজানো তথাপি তাই বনালে বাৰু ফুলেই প্ৰায় কিন্তু মই বনালে মানে ৰুটি নুফুলে কিবা একদম কাঠখৰিৰ নিচিনা একদম কটং হয় টক্টা খৰিৰ নিচিনা হয় মানে টান হয় বহুত আৰু আধা সিজা হয় ফুলাটো দূৰৰে কথা আৰু এটা গ'ল 4টা উইকেট গ'লে হয় কি মজা ফুলিছে ঐ একদম তোমাৰ মুখখনৰ দৰে আজিকালি কস্তুৰীয়ে নিজে টিভি লগাই চাব পৰা হ'ল এতিয়া টিভি লগাই নিজে তাই অন কৰি চাই আছে চাওকচোন আৰু এইফালে মই ক্ৰিকেট চাই এয়া খাবলৈ লৈছোঁ ৰেডি হৈ গৈছে ৰুটি আৰু এয়া ভোল চয়াবিন আলু এনেকৈ বনাইছিলোঁ তাৰপিছতে এইখিনি হৈছে শেৱালি ফুলৰ ভাজি কি হ'ব আজি শান্তিত মানে খেল চাবলৈ পোৱা নাই উইকেট গৈ আছে এইটো ভিডিঅ' মই ইমানখিনিতে সমাপ্ত কৰি দিছোঁ বেছি দীঘলীয়া নহ'ল আৰু ৰাতি বহু বাজি গ'ল 11টা বাজি গ'ল শুবও লাগে কাৰণ কাইলৈ ৰাতিপুৱা সোনকালে যাব লাগিব মই লখিমপুৰ কাৰণ লখিমপুৰত এটা বিশেষ কাম আছে কিহৰ কাৰণে গৈ আছোঁ আপোনালোকে ভিডিঅ' পাব মুঠতে খুব এটা ধুনীয়া কি ক'ম আৰু মানে ঠিক আছে বাই লগ পাম আকৌ এটা বেলেগ ভিডিঅ'ত